লোহক সংকল্প লোহক সংকল্প সুস্থ শৰীৰ গঢ়াৰ সংকল্প আহক লওঁ স্বাস্থ্যৰ সংকল্প চীনত আৰম্ভণি হোৱা আৰু ব্ৰিটিছে পৃথিৱীত জনপ্ৰিয় কৰা খেলবিধি হৈছে ফুটবল ফুটবল মানেই দুভৰিৰ যাদু দুভৰিৰ যাদুৰে কেতিয়া কাক গোল দিব পাৰে কোনেও ক'ব নোৱাৰে সেইবাবেই 90 মিনিট খেলা ফুটবল খেলৰ প্ৰতিটো ছেকেণ্ডেই গুৰুত্বপূৰ্ণ ঠিক সেইদৰে এটি শিশুৰ বাবেও 1000 দিনৰ আছে গুৰুত্ব পিছে সেই 1000 দিন কি সেই 1000 দিন কেতিয়াৰ পৰা আৰম্ভ হয় কিয় শিশুৰ বাবে সেই 1000 দিন গুৰুত্বপূৰ্ণ সেই বিষয়তেই স্বাস্থ্যৰ সংকল্পৰ আজিৰ খণ্ড আপুনি শুনি আছে ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 FM আপোনাৰ আপোন ৰেডিঅ' আৰু মোক চিনি পাইছে হয় আপোনাৰ ৰেডিঅ' বন্ধু মই ফিংকু সুস্থ শৰীৰ গঢ়াৰ সংকল্প লোৱা অনুষ্ঠান স্বাস্থ্যৰ সংকল্পৰ এই সিৰিজটো ইউনিচেফ আৰু কমিউনিটি ৰেডিঅ' এছ'চিয়েশ্যনৰ সহযোগত ৰেডিঅ' ব্ৰহ্মপুত্ৰই আপোনালৈ সজাই আনিছে ইম্পৰ্টেন্স অফ 1000 days 1000 দিনৰ গুৰুত্ব আপোনাৰ মোৰ আমাৰ ঘৰত থকা শিশুটোৰ বাবে সেই 1000 দিনৰ বহু গুৰুত্ব আছে পিছে সেই 1000 দিন কি কেতিয়াৰ পৰা আৰম্ভ হয় সেই 1000 দিন আহক জানো অসম চিকিৎসা মহাবিদ্যালয়ৰ এম.চ এইচ.চ গৱেষণা সহযোগী ঘনশ্যাম ৰাজকোঁৱৰৰ পৰা নমস্কাৰ হয় ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 FM তৰফৰ পৰা লগতে সমূহ শ্ৰোতাৰ তৰফৰ পৰা প্ৰথমে আপোনাক নমস্কাৰ জনাইছোঁ আৰু আজি আমাৰ এই বিশেষ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আৰু আমি আজি বিশেষভাৱে ইম্পৰ্টেন্স অফ 1000 days সেইটো বিষয়তে কথা পাতিম প্ৰথমেই আপোনাৰ পৰা জানিব বিচাৰিম ইম্পৰ্টেন্স অফ 1000 days অৰ্থাৎ 1000 দিনৰ গুৰুত্ব এই 1000 দিন কিনো আচলতে সেই বিষয়ে জানিব বিচাৰিম এইটো অতি গুৰুত্বপূৰ্ণ কথা 1000 দিন বুলি ক'লে সাধাৰণতে কি হয় যে এগৰাকী মহিলা যেতিয়া গৰ্ভৱতী হয় গৰ্ভৱতী হোৱাৰ পৰা সন্তান জন্ম হোৱাৰ 2 বছৰলৈকে এই যিখিনি সময় এই সময়খিনিকে কোৱা হয় 1000 দিন 1000 দিন মানে তোমাক মই অংকটো কৰি পেলাই দেখুৱাই দিছোঁ কেনেকৈ 1000 দিন হয় আমি সকলোৱে জানো যে এমাহ মানে 30 দিন 30 দিনত আমি এমাহ বুলি কওঁ আৰু গৰ্ভৱতী এগৰাকী মহিলাই গৰ্ভাৱস্থা ধাৰণ কৰে 9 মাহ এতিয়া 9ক যদি আমি 30 পূৰণ কৰোঁ 9 30 270 দিন ঠিক তেনেকৈ জন্ম হোৱাৰ বাচ্চা শিশু এটা জন্ম হোৱাৰ পৰা 2 বছৰলৈকে এবছৰ 365 দিন গতিকে 365 দিনক আমি 2 বছৰ অৰ্থাৎ 2ৰে পূৰণ কৰিলে হ'বগৈ আপোনাৰ তোমাৰ 730 দিন এইফালে 270 দিন আৰু এইফালে 730 দিন এই দুটেইটো যোগ কৰিলে মানে টোটেল সময়টো হ'ব 1000 days 1000 days বা 1000 দিন এইটোৱে হৈছে অৰ্থাৎ গৰ্ভৱতী এগৰাকী মহিলা গৰ্ভৱতী অৱস্থাৰ পৰা সন্তানটি জন্ম হোৱাৰ 2 বছৰ বয়সলৈকে যিখিনি সময় ইয়াকে কোৱা হয় 1000 দিন আৰু এই 1000 দিনৰ পৰিপুষ্টিটো শিশুটিৰ কাৰণে অত্যন্ত প্ৰয়োজনীয় গতিকে সেইখিনি কথা আমি পিছলৈ আকৌ আলোচনা কৰিম হয় এতিয়া 1000 দিন মাকৰ গৰ্ভত ভ্ৰূণটোৱে থিতাপি লোৱাৰ পৰা সেই ভ্ৰূণটো সন্তান হৈ জন্ম হোৱাৰ পৰা আকৌ 2 বছৰলৈকে যিখিনি সময় 1000 দিন আৰু এই 1000 দিনক বহুত প্ৰয়োজনীয় বা বহুত গুৰুত্বপূৰ্ণ বুলি কোৱা হৈছে আচলতে কিয় এটি শিশুৰ বাবে এই 1000 দিন বহুত গুৰুত্বপূৰ্ণ আমি এতিয়া এই 1000 দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ এই কাৰণেই কোৱা হয় যে এইখিনি সময়ত যদি মাতৃগৰাকীয়ে বা সন্তানটো গৰ্ভৱতী অৱস্থাত যদি মাতৃগৰাকীয়ে বা সন্তানটো জন্ম হোৱাৰ পিছত শিশুটিয়ে সঠিক পৰিমাণে খোৱা বোৱা নকৰে যি ধৰণে খোৱা বোৱা কৰিব লাগে তেওঁ পুষ্টি যদি সঠিক পৰিমাণে নহয় তেতিয়াহ'লে তেওঁৰ বৌদ্ধিক আৰু মানসিক শাৰীৰিক বিকাশত ই যথেষ্ট প্ৰভাৱিত কৰিব তাৰ ফলস্বৰূপে তেওঁ ভৱিষ্যতে এজন সুনাগৰিক হৈ পেলাই আমাৰ দেশত সুনাগৰিক হিচাপে প্ৰতিষ্ঠা লাভ কৰিব নোৱাৰিব সেইকাৰণে এই সময়খিনি পুষ্টি সাধন কৰাটো অত্যন্ত জৰুৰী আৰু এই 1000 দিনটো বিশেষভাৱে 1000 দিনটোত
গুৰুত্ব বুলি বিশেষভাৱে কৈছে মানে পুষ্টিৰ লগত সংগতি ৰাখি গুৰুত্ব বুলি কৈছে হয় এতিয়া গুৰুত্ব এতিয়া আমি সকলোৱে গম পালোঁ যে 1000 দিন এটি শিশুৰ বাবে বহুত গুৰুত্বপূৰ্ণ এতিয়া গুৰুত্ব কিদৰে ল'ব বিশেষভাৱে পুষ্টিৰ ক্ষেত্ৰত সেই বিষয়ে কৈ দিয়ক চবতকৈ প্ৰথমতে যেতিয়া এগৰাকী মহিলা গৰ্ভৱতী হয় গৰ্ভৱতী হোৱাৰ লগে লগে তেওঁ ওচৰৰ ছাব চেণ্টাৰটোলৈ গৈ তেওঁ নিজৰ নামটো ৰেজিষ্টাৰ কৰে আৰু ৰেজিষ্টাৰ কৰাৰ পিছত তেওঁ যিটো ছাব চেণ্টাৰৰ অধীনত তেওঁ পৰে তাৰ অংগনবাদী কৰ্মীগৰাকী বা আশা বাইদেউ তেওঁলোকে তেওঁ যথেষ্টখিনি পৰিচাৰ্য কৰে এতিয়া কথা হ'ল কি এগৰাকী মহিলা যেতিয়া গৰ্ভৱতী হয় সেইখিনি সময়ত তেওঁ খোৱা বোৱাৰ প্ৰতি বিশেষ যত্ন লোৱাৰ অত্যন্ত প্ৰয়োজন হয় সেইখিনি সময়ত তেওঁ খোৱা বোৱা সঠিকভাৱে নকৰিলে তেওঁ যদি মাকগৰাকী যদি স্বাস্থ্যৱান নহয় তেওঁ যিটো সন্তান দিব সেই সন্তানটো কেতিয়াও স্বাস্থ্যৱান হ'ব নোৱাৰে গতিকে তেওঁ খোৱা বোৱাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিব লাগিব আৰু খোৱা বোৱাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ মানে কি আমি সদায় কৈ আছোঁ যে তিৰংগা খানা মানে আমি এইটো নহয় যে বহুত কিবা কিবি বেলেগ খাদ্য খাওঁ তেওঁ যিখিনি খাদ্য খায় সেই খাদ্যখিনিত অতি কমেও 3টা ৰঙৰ সমাহাৰ হ'ব লাগে যেনে বগা হালধীয়া বা ৰঙা আৰু সেউজীয়া বগা মানে হৈছে আমাৰ ভাত হ'ব পাৰে যিটো মূল খাদ্য যে ভাত হ'ব পাৰে ৰুটি হ'ব পাৰে এইখিনি যিটো চুজি হ'ব পাৰে বা ইংৰাজী সেইখিনি হৈছে আপোনাৰ মূল খাদ্যখিনি যাৰ পৰা মাকগৰাকীয়ে কাৰ্বহাইড্ৰেট বা শক্তি পাব 2 নম্বৰ হৈছে ৰঙা বা হালধীয়া অৰ্থাৎ বিভিন্ন ধৰণৰ দাইল বা পকা ফল মূল শাক পাচলি এইবিলাক যিবিলাকৰ পৰা তেওঁ প্ৰটিন পাব লগতে তেওঁ কি কৰিব ভিটামিন এ যুক্ত খাদ্যখিনি তেওঁ পাব আৰু 3 নম্বৰটো হৈছে সেউজীয়াটো হৈছে আপোনাৰ বিভিন্ন ধৰণৰ সেউজীয়া শাক পাচলিবিলাকৰ পৰা তেওঁ কি পাব ভিটামিন চি পাব যি তেওঁ স্বাস্থ্যটোক নিৰোগী কৰি ৰাখিব গতিকে এই 3টা খাদ্য তেওঁ 3টা ৰঙৰ খাদ্য তেওঁৰ প্ৰত্যেকদিনে তেওঁৰ থালখনত থাকিব লাগে তাৰ উপৰি মাছ মাংস কণী এইবোৰ মই সদায় কোৱা নাই প্ৰয়োজন সাপেক্ষে তেওঁ যদি এইখিনি খাব পাৰে তেতিয়া সেই তেওঁৰ কাৰণে আৰু সন্তানটোৰ কাৰণে যথেষ্ট লাভজনক হ'ব এইটো হৈছে গৰ্ভৱতী অৱস্থা ঠিক আছে তাৰ উপৰি তেওঁ আৰু কেইটামান কাম কৰিব লাগে এটা হৈছে যে কিছুমান আমাৰ মাইক্ৰনিউট্ৰিয়েণ্ট আছে মাইক্ৰনিউট্ৰিয়েণ্ট মানে যিবিলাক ক্ষুদ্ৰ অকমান লাগে কিন্তু সেই অকমানো যদি আমাৰ খাদ্যত যদি হীনমান্য ঘটে তেতিয়াহ'লে তাৰ পৰিণামটো হয়তো ভয়ংকৰ হ'ব পাৰে যেনে আমাৰ আইৰণ আৰু ফলিক এচিড যেতিয়া এগৰাকী মহিলা তোমাৰ ছেকেণ্ড ট্ৰাইমিষ্টাৰ হয় অৰ্থাৎ আমাৰ যিটো গৰ্ভাৱস্থাৰ যিটো 9 মাহ সেই 9 মাহটোক 3 মাহ কৰি 3টা ভাগত ভাগ কৰে প্ৰথম 3 মাহক ফাৰ্ষ্ট ট্ৰাইমিষ্টাৰ বুলি কোৱা হয় ছেকেণ্ড 3 মাহক ছেকেণ্ড ট্ৰাইমিষ্টাৰ বুলি কোৱা হয় আৰু থাৰ্ড 3 মাহক থাৰ্ড ট্ৰাইমিষ্টাৰ বুলি কোৱা হয় এই যিটো ছেকেণ্ড ট্ৰাইমিষ্টাৰ আছে এই ছেকেণ্ড ট্ৰাইমিষ্টাৰটোৰ পৰা তেওঁলোকক কি কৰা হয় আইৰণ আৰু ফলিক এচিড খাবলৈ দিয়া হয় ডেইলি এটাকে 180 দিনৰ কাৰণে এইটো তেওঁৰ কাৰণে মহিলাগৰাকীৰ কাৰণে আৰু শিশুটোৰ কাৰণে অত্যন্ত প্ৰয়োজনীয় 2 নম্বৰতে তেওঁ আয়োডিন লাগিব আয়োডিনটো অত্যন্ত প্ৰয়োজনীয় আয়োডিনৰ যদি অভাৱ ঘটে তেতিয়াহ'লে হয়তো তেওঁৰ শিশুটো যেনেকুৱা ধৰণে বিকাশ হ'ব লাগে বৌদ্ধিক বিকাশ হ'ব লাগে যেনেকৈ তেনেকুৱা ধৰণে বৌদ্ধিক বিকাশ নহ'ব বা হয়তো এবৰ্চনো হ'ব পাৰে বা ষ্টিল বাৰ্থ হ'ব পাৰে গতিকে আয়োডিন ডেফিচিয়েঞ্চিত যাতে নুভোগে গতিকে মহিলাগৰাকীয়ে যেতিয়া গৰ্ভৱতী মহিলাগৰাকীয়ে যিখিনি গৰ্ভাৱস্থাত যেতিয়া খাদ্য খায় তেতিয়া তেওঁ সদায় আয়োডিনযুক্ত নিমখৰ ব্যৱহাৰ কৰিব লাগে এইখিনি হৈছে গৰ্ভাৱস্থাৰ কথা তাৰ পিছত যেতিয়া সন্তানটি জন্ম হয় সন্তানটি জন্ম হোৱাৰ লগে লগে আমি ব্ৰেষ্ট ফিডিঙত গুৰুত্ব দিব লাগে শিশুটোৰ স্তনপান কৰোৱাত গুৰুত্ব দিব লাগে এতিয়া আমি জানো যে কি আমি আৰম্ভ কেতিয়াৰ পৰা কৰিম ব্ৰেষ্ট ফিডিং সেইটো হৈছে যে কি জন্মৰ যিমান সোনকালে পাৰে আধা ঘণ্টাৰ ভিতৰতে শিশুটিক গাখীৰ খুৱাব লাগে এতিয়া 2 নম্বৰ কথা হৈছে প্ৰথম যেতিয়া মাকৰ গাখীৰ খুৱায় সন্তানী জন্ম হোৱাৰ পিছত প্ৰথম যিটো গাখীৰ ওলায় সেই গাখীৰটো কোৱা হয় কলেষ্ট্ৰাম সেই কলেষ্ট্ৰামখিনি আগতে বহুতে পেলাই দিছিলে কিন্তু আজিকালি কওঁতে বহুতে জনা হৈছে সেই কলেষ্ট্ৰামখিনি হৈছে প্ৰাকৃতিকভাৱে শিশুটিক ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত ই যথেষ্ট সহায় কৰে সেইকাৰণে কলেষ্ট্ৰামখিনি কেতিয়াও পেলাই দিব নালাগে সেইখিনি শিশুটিক খাবলৈ দিব লাগে দ্বিতীয়তে হৈছে কি আমি যেতিয়া এই যে ব্ৰেষ্ট ফিডিঙৰ কথা কৈ আছোঁ স্তনপানৰ কথা কৈ আছোঁ স্তনপান আমি কিমান দিনলৈকে কৰাম প্ৰথম কথা হ'ল যে কি আমি স্তনপান 6 মাহলৈকে
এক্সক্লুসিভ ব্ৰেষ্ট ফিডিং অৰ্থাৎ কেৱল মাত্ৰ মাকৰ গাখীৰ তাৰ বাহিৰে আমি পানীও খাবলৈ নিদিওঁ শিশুটোক অকল খালি মাকৰ গাখীৰহে খাবলৈ দিম এই ক্ষেত্ৰতে কিন্তু আৰু এটা কথা আছে যে কি কিছুমান ক্ষেত্ৰত এক্সেপশ্যন আছে যদি শিশুটিৰ কিবা অসুখ হৈছে ডাক্তৰে যদি কিবা পৰামৰ্শ দিছে তেতিয়া হয়তো অন্য কিবা দৰৱ পাতি বা পানীয় দিব পাৰে কিন্তু অন্যথা 6 মাহলৈকে মাত্ৰ মাকৰ গাখীৰ এক্সক্লুসিভ ব্ৰেষ্ট ফিডিঙৰ বাহিৰে অন্য একো বস্তু দিব নালাগে আৰু শিশুটিক কিমানবাৰ খুৱাব শিশুটিক দিনটোত দিনে ৰাতিয়ে মিলাই পেলাই অতি কমেও 8 বাৰ স্তনপান কৰাব লাগে প্ৰত্যেক দিনেই এইটো 6 মাহলৈকে 6 মাহ যেতিয়া পাৰ হৈ যাব 6 মাহৰ পৰা এবছৰৰ ভিতৰত যেতিয়া এটা শিশু আহিব তেতিয়া আমি কি হৈছে আমি কিন্তু এতিয়া আৰু অকল খালি মাকৰ গাখীৰ খুৱাই থাকিলে তাৰ যেনেকুৱা ধৰণে পুষ্টি সাধন হ'ব লাগিছিলে ঠিক তেনেকুৱা ধৰণে পুষ্টি সাধন নহ'ব গতিকে তাক পৰিপূৰক খাদ্য আৰম্ভ কৰিব লাগিব কিন্তু এটা কথা হ'ল এই যে আমি যে ব্ৰেষ্ট ফিডিঙৰ কথা যে কৈ আছোঁ অকল খালি এক্সক্লুসিভ ব্ৰেষ্ট ফিডিং দিলে লাভবিলাক কি হ'ব লাভৰ ক্ষেত্ৰত কি আছে চবতকৈ প্ৰথম কথা হৈছে যে আমি অকল খালি মাকৰ গাখীৰত কিয় গুৰুত্ব দি আছোঁ যে মাকৰ গাখীৰটো শিশুটোৱে তাৰ পৰা যিখিনি পুষ্টি পাব লাগে সেইখিনি অতি সহজতে শিশুটোৱে হজম কৰি ল'ব পাৰে হজম কৰাত ই সহায় কৰে 2 নম্বৰ কথা হৈছে মাকৰ গাখীৰত protein, fats, ভিটামিন A, ভিটামিন C এই গোটেইবিলাক বস্তু যথেষ্ট পৰিমাণে থাকে যি শিশুটোৰ কাৰণে দৰকাৰী সেই গোটেইখিনি খাদ্য এই মাকৰ গাখীৰৰ পৰাই পায় তৃতীয়তে হৈছে যে কি ইনফেকশ্যন প্ৰতিৰোধ কৰাটো মানে সংক্ৰমণ প্ৰতিৰোধ কৰাটো ই যথেষ্ট পৰিমাণে সহায় কৰে তৃতীয়তে কথা হৈছে যে কি মাকে যদি বাচ্চাটো জন্ম হোৱাৰ পিছত মাকে গাখীৰ স্তনপান কৰায় তেতিয়াহ'লে মাকৰ স্বাস্থ্যৰ কাৰণেও ই যথেষ্ট উপকাৰী স্তনপান কৰালে কি হয় সন্তানটো জন্ম হোৱাৰ পিছত ইউটেৰাছটো আকৰ অৱস্থালৈ সোনকালে ঘূৰি যোৱাত ই সহায় কৰে 2 নম্বৰ কথা হৈছে যে কি এই ৰক্তক্ষৰণটো কমাই পেলাই এনিমিয়া প্ৰতিৰোধ কৰাত সহায় কৰে স্তনপান কৰাৰ আৰু এটা সুফল হৈছে যে কি মহিলাসকলৰ গৰ্ভাশয়ৰ যিটো কৰ্কট ৰোগ আৰু স্তনৰ যিটো কৰ্কট ৰোগ এই যথেষ্ট পৰিমাণে কমাই দিয়ে গতিকে এইকেইটা বেনিফিট আছে আমাৰ এইকেইটা লাভ হয় যদি স্তনপান কৰোৱা যায় লগতে আৰু এটা কথা আছে যে কি মাকৰ গাখীৰত এনেকুৱা এটা বস্তু আছে যিটোক আমি ফেটি এচিড বুলি কওঁ ফেটি এচিডটোৱে কি কৰে শিশুটোৰ মগজুৰ বিকাশত সহায় কৰে মগজু চকু আৰু তেজৰ প্ৰবাহী নলীবিলাক বিকাশত ই সহায় কৰে গতিকে এই ফেটি এচিডটো কেৱল মাত্ৰ মাকৰ গাখীৰতহে পোৱা যায় তাৰ বাহিৰে কিন্তু অন্য কোনো গাখীৰতে পোৱা নাযায় সেইকাৰণে এই ব্ৰেষ্ট ফিডিংটো যিমানে কৰাব সিমানে এই বাচ্চাটোৰ কাৰণে উপকাৰী হ'ব দ্বিতীয় কথা হ'ল যে কি আমি 6 মাহ যেতিয়া সম্পূৰ্ণ হ'ল 6 মাহ সম্পূৰ্ণ হোৱাৰ পিছত মই কৈছোঁৱে পৰিপূৰক খাদ্য খুৱাবলৈ আৰম্ভ কৰিব কিন্তু পৰিপূৰক খাদ্য মানে কি দিব পৰিপূৰক খাদ্য মানে এনেকুৱা নহয় যে বজাৰৰ পৰা কিনি আনি টেমা গাখীৰ বা অন্য দামী কিবা বস্তু খুৱাব আমি সেইটো কথা কোৱা নাই আমি সদায় কৈছোঁ যে স্থানীয়ভাৱে উপলব্ধ যিবিলাক সহজলভ্য বস্তু আছে যেনে আমি আগৰ পৰা পিঠাগুড়ি ব্যৱহাৰ কৰি আছোঁ ভীমকল ব্যৱহাৰ কৰিছোঁ বা তেনেকুৱা আমাৰ যিবিলাক খাদ্য সহজতে সহজলভ্য হয় তেনেকুৱা খাদ্যবিলাককে আমি শিশুটোক খুৱাব পাৰোঁ এতিয়া খাদ্যখিনি প্ৰস্তুত কেনেকুৱা কৰিব খাদ্যখিনি এতিয়া বাচ্চাটোৱে পুনেই যেতিয়া খাবলৈ আৰম্ভ কৰিব 6 মাহৰ তাক আমি ঢেৰ খুৱাব নোৱাৰোঁ কিন্তু তাক কি হৈছে সেই যিখিনি আমাৰ ভাত খোৱা যিখন চামুচ থাকে সেই ভাত খোৱা চামুচখনে 2 চামুচ বা 3 চামুচ দিনে 2-3 বাৰকৈ আমি খুৱাব লাগে ঠিক আছে আৰু এতিয়া সেই যিখিনি খাদ্য প্ৰস্তুত কৰে সেই প্ৰস্তুতখিনি লেজুৱা হ'ব লাগে এইখিনি এনেকুৱা নহয় যে একেবাৰে পনীয়া হ'ব বা ঢিলা হ'ব এইটো নহয় লেজুৱা মানে হৈছে যে কি বাতিখিনি যেতিয়া বস্তুখিনি বনাব বাতিখিনি চামুচখনে দাঙি পেলাই যেতিয়া ওপৰৰ পৰা পেলাই দিতে সেই লাহেকৈ হেৰি হৈ পেলাই টুপুককৈ পৰিব যদি ওপৰৰ পৰা পেলাই দিলে চৰককৈ যদি গোটেইখিনি আহে তাৰ মানে হৈছে যে কি গোটেইখিনি পনীয়া হৈছে পনীয়া হ'ব নালাগে খাদ্যখিনি লেজুৱা হ'ব লাগে তেনেকুৱা আৰু যিখিনি খাদ্য প্ৰস্তুত কৰে তাত অলপমান তেল বা অলপমান ঘিউ দি দিলে মানে ই শক্তিবৰ্ধক হয় ঠিক তেনেকৈ 9 মাহৰ পৰা যেতিয়া 12 মাহ বয়সৰ বাচ্চাটো বাঢ়িব এইখিনি খাদ্যকে আমি দিব পাৰোঁ এইখিনি খাদ্যকে খালি তাক কেতিয়া পৰিমাণটো দিনটোত 3-4 বাৰ দিব লাগিব আৰু এবাৰত অতি কমেও আধা বাতিকে খাদ্য তাক খুৱাব লাগিব আধা বাতি মানে কিমান এতিয়া আধা বাতি বুলি ক'লে বাতি বিভিন্ন ধৰণৰ সাইজৰ বাতি থাকে আমি যিটো বাতিৰ কথা কৈছোঁ সেইটো অতি কমেও 250 গ্ৰাম সাইজৰ এটা বাতি তাত আধা বাতি ল'ব লাগে সেই আধা বাতি লৈ পেলাই সেই আধা বাতি খাদ্য তাক খুৱাবলৈ চেষ্টা কৰিব লাগে আৰু 2 নম্বৰতে তাতো মই যিটো কৈছোঁ তেল ঘিউ এইবিলাক যাতে যোগ কৰি দিয়ে যাতে ই শক্তি বৃদ্ধিত শক্তিদায়ক হয় খাদ্যখিনি ঠিক আছে এইখিনি হৈছে আমাৰ
এইটো বয়সৰ খাদ্য 6 মাহৰ পৰা এবছৰ কিন্তু আৰু এটা কথা আছে যে কি এইখিনি যেতিয়া পৰিপূৰক খাদ্য আৰম্ভ কৰিব এক্সক্লুসিভ ব্ৰেষ্ট ফিডিংটো আমাৰ 6 মাহলৈকে থাকিবই কিন্তু 6 মাহৰ পিছত কিন্তু ব্ৰেষ্ট ফিডিং বন্ধ নকৰিব ব্ৰেষ্ট ফিডিংটো কিন্তু কন্টিনিউ কৰি থাকিব ব্ৰেষ্ট ফিডিংটো আমাৰ কন্টিনিউ কেতিয়ালৈকে কৰিব 2 বছৰ বয়সলৈকে ব্ৰেষ্ট ফিডিংটো কন্টিনিউ কৰি থাকিব লাগিব ঠিক আছে পৰিপূৰক আহাৰৰ লগতে ব্ৰেষ্ট ফিডিংটো কন্টিনিউ কৰাই যাব আৰু তাৰ পিছত যেতিয়া এবছৰ বয়স পাৰ হৈ গ'ল এবছৰ বয়স পোৱাৰ লগে লগে কি হ'ব বাচ্চাটোৱে লাহেকে চুবাই খাব পৰা হ'ব গতিকে এতিয়া আমাৰ পৰিয়ালৰ কাৰণে ৰন্ধা যিবিলাক খাদ্য আছে যেনে আমি সাধাৰণতে আমাৰ ডাঙৰ মানুহবিলাকৰ কাৰণে যিখিনি খাদ্য খাওঁ সেইখিনি খাদ্যকে আমি শিশুসকলক খুৱাব পাৰোঁ তাতে এটা কথা মনত ৰাখিব লাগিব যে শিশুসকলক যেতিয়া আমি খাদ্য খুৱাওঁ আমাৰ নিজৰ ডাঙৰসকলক খোৱাৰ কাৰণে যে খাদ্য যেতিয়া খুৱাওঁ তেতিয়া তাত কি কৰিব লাগিব জ্বলা মছলা এইবিলাকৰ পৰিমাণটো অলপমান কমাই দিব লাগিব আৰু যিবিলাক খাদ্য আমি প্ৰস্তুত কৰোঁ সেইবিলাক শাক পাচলিবোৰ অলপ মিহি মিহিকৈ কুটিব লাগিব যাতে সেইখিনি ভালকৈ সিজে আৰু কোমল হয় তো গতিকে এতিয়া আমি আমাৰ যিখিনি খাদ্য বস্তু আছে খাদ্য বস্তুখিনিক আমি 7টা ভাগত ভাগ কৰিছোঁ চবতকৈ প্ৰথম হৈছে ভাত ৰুটি এইখিনি যিখিনি কাৰ্বহাইড্ৰেটযুক্ত 2 নম্বৰ হৈছে প্ৰটিনযুক্ত খাদ্য মানে হৈছে যিবিলাক মাহ জাতীয় যেনে বিভিন্ন ধৰণৰ দাইল বা মাহ এইবিলাক সয়াবিন এইখিনি মাহ জাতীয় যিখিনি হৈছে 3 নম্বৰটো হৈছে ভিটামিন এ যুক্ত খাদ্য মানে যিবিলাক খুব ডাঠ শাক পাচলি বা ৰঙা বা হালধীয়া ফল মূল শাক পাচলি এইবিলাক যেনে আপোনাৰ পালেং হ'ব পাৰে তাৰ ৰঙালাও হ'ব পাৰে গাজৰ হ'ব পাৰে পকা অমিতা বা এইবিলাক হৈছে আমাৰ যিবিলাকৰ পৰা আমাৰ ভিটামিন এটো খুব বেছিকৈ পোৱা যায় 4 নম্বৰটো হৈছে অন্যান্য শাক পাচলিবিলাকৰ পৰা আমি বিভিন্ন ধৰণৰ ভিটামিন বি চি ডি এইবিলাক গোটেইবিলাক তাৰ পৰা পাম 5 নম্বৰ হ'ব গাখীৰ আৰু গাখীৰৰ পৰা উৎপাদিত খাদ্য যেনে গাখীৰৰ পৰা উৎপাদিত খাদ্য মানে যেনে পনীৰ হ'ব পাৰে মাখন হ'ব পাৰে ঘিউ হ'ব পাৰে যিবিলাক আমি ব্যৱহাৰ কৰিব লাগে 6 নম্বৰটো হৈছে আপোনাৰ জন্তুৰ পৰা পোৱা খাদ্য মানে মাছ মাংস এইবিলাক আৰু 7 নম্বৰটো হৈছে কণী আৰু আমি সদায় এটা কথা মনত ৰাখিব লাগে এই যে আমি 7 প্ৰকাৰৰ খাদ্যৰ কথা ক'লোঁ শিশুটিক যেতিয়া আমি খাদ্য খুৱাওঁ শিশুটিক আমি দিনটোত অতি কমেও 4-5 বাৰ খাদ্য দিব লাগে আৰু এই 4-5 বাৰ যেতিয়া আমি খাদ্য দিওঁ আমি এটা কথা সদায় মনত ৰাখিব লাগে এই 7 বিধ খাদ্যৰ ভিতৰত অতি কমেও 4 বিধ খাদ্য শিশুটোৱে দিনটোত খাবলৈ পাব লাগে ঠিক আছে এইটোৱে হৈছে আমাৰ খাদ্যৰ প্ৰয়োজনীয় এইখিনি যদি সঠিক পৰিমাণে পায় তেতিয়াহ'লে শিশুটিৰ শাৰীৰিক আৰু মানসিক বৃদ্ধি হোৱাত সহায় হয় আৰু সদায় এটা কথা জানিব যে শিশুটিৰ এইখিনি পুষ্টিৰ অতি প্ৰয়োজন এই কাৰণে যে এই জন্মৰ পৰা 2 বছৰৰ ভিতৰতে শিশুটিৰ মগজুৰ 70% বিকাশ হয় গতিকে এইখিনি সময়ত যদি পুষ্টি সাধন যদি সঠিকভাৱে নহয় তেতিয়াহ'লে ভৱিষ্যতে শিশুটো যেনেকুৱা ধৰণে বিকাশ হ'ব লাগে সেই ঠিক তেনেকুৱা ধৰণে বিকশিত নহ'ব সেইকাৰণে এই সময়খিনিত পুষ্টি সাধনত গুৰুত্ব আৰোপ কৰাটো অত্যন্ত দৰকাৰী আমি এইখিনিতে আৰু এটা কথা আপোনাৰ পৰা সুধিব বিচাৰিম আমি সকলোৱে জানো যে এটি কেঁচুৱাক জন্মৰ পৰা 6 মাহলৈকে কেৱল মাকৰ গাখীৰ এতিয়া আমি কিছুমান লোকৰ ক্ষেত্ৰত দেখিছোঁ যেতিয়া 2টা বাচ্চা জন্ম হয় একেলগতে তো সেই 2টা বাচ্চাৰ জন্ম হ'লে ভাবে কি যে মোৰ গাখীৰ কম হ'ব 2টা বাচ্চাৰ কাৰণে পেট নভৰিব সেইটো ভাবিয়েই আচলতে অন্য বস্তু খুৱাবলৈ আৰম্ভ কৰে পেকেটৰ গাখীৰ তো তেনে অভিভাৱকসকলক আপুনি কি ক'ব আচলতে চাওক 2টা বাচ্চা একেলগে জন্ম হ'লে বহুতে তেনেকুৱাকৈ ভাবে কিন্তু কথা হৈছে কি তেনেকুৱা ক্ষেত্ৰতো আমি কিন্তু এইটো কেতিয়াও পৰামৰ্শ নিদিওঁ যে বেলেগ খাদ্য খুৱাওক এটা কথা হৈছে কি যদি আপুনি অন্য কিবা খাদ্য খুৱায় সেইটোৰ পৰা কি হৈছে বাচ্চাটোৰ বিভিন্ন ধৰণৰ ইনফেকশ্যন হোৱাৰ সম্ভাৱনা থাকিব কেলে আপুনি বেলেগ যেতিয়া বস্তু খাবলৈ ব্যৱহাৰ কৰিব তেতিয়া নিশ্চয় কিবা এটা পাত্ৰ ব্যৱহাৰ কৰিব আৰু সেই পাত্ৰটো যদি সঠিকভাৱে পৰিষ্কাৰ নকৰে তাৰ ফলস্বৰূপে বাচ্চাটোৰ বিভিন্ন ধৰণৰ ইনফেকশ্যন হ'ব আৰু সেই ইনফেকশ্যনৰ ফলত বাচ্চাটোৰ নিশকতীয়া হৈ পেলাই পুষ্টিহীনতালৈ যাবগৈ পাৰে গতিকে আমাৰ মাতৰ পৰা পৰামৰ্শ আমি মাত্ৰ এটাই দিম বাচ্চাটোৰ কাৰণে যিমানখিনি গাখীৰ লাগে সেইখিনি মই ভাবোঁ যে মাকৰ এৰিয়াত যথেষ্ট হ'ব 2টা সন্তান হ'লেও মাকে তাক নিশ্চয় দিব পাৰিব গতিকে সেইখিনি মাকে যিমানেই আচলতে এটা কথা হয় কি মাকে যিমানেই বাচ্চাটোক গাখীৰ খুৱাব গাখীৰৰ উৎপাদনটো সিমানেই বৃদ্ধি হ'ব গতিকে 2টা বাচ্চা থাকিলে বুলিয়ে বেলেগ কোনো খাদ্য খোৱাৰ প্ৰয়োজন নাই মোৰ মতে মই পাৰ্চনেলি মই এইটো বিশ্বাস কৰোঁ যে এইটো মাকৰ গাখীৰৰ বাহিৰে বেলেগ অন্য কোনো বস্তু দিয়াৰ প্ৰয়োজন
নাই। এইবাৰ আপোনাৰ পৰা জানিব বিচাৰিম এই 1000 দিনৰ গুৰুত্ব প্ৰদানৰ ক্ষেত্ৰত শিশুটিৰ মাকগৰাকীয়ে শিশুটিৰ দেউতাকে বা পৰিয়ালবৰ্গই গুৰুত্ব দিয়াটো বহুত প্ৰয়োজন আৰু গুৰুত্ব দিও আৰু ইয়াৰ উপৰিও সমাজৰ কোনবিলাক লোকৰ এই 1000 দিনত শিশুটিক গুৰুত্ব দিয়াৰ দায়িত্ব থাকে বা দায়িত্ব ল'ব লাগে? এটা শিশু যেতিয়া জন্ম হয়, জন্মত পৰিয়ালৰতো সকলোৱে তাত গুৰুত্ব যিমানখিনি মাক দেউতাকে যিমানখিনি গুৰুত্ব সহকাৰে ল'ব লাগে গোটেইখিনি লয়ে। তাৰ উপৰি কিছুমান মানুহৰ বিশেষ কিছুমান গুৰুত্ব থাকে, যেনে হৈছে যে বিশেষকৈ মই পুষ্টি সাধনৰ ক্ষেত্ৰত কৈছোঁ। পুষ্টি সাধনৰ ক্ষেত্ৰত আমাৰ অংগনবাদী যিসকল কৰ্মী আছে, অংগনবাদী কৰ্মীসকলে যথেষ্ট ডাঙৰ এটা ভূমিকা তেওঁলোকে পালন কৰে। যিহেতু অংগনবাদী চেণ্টাৰৰ যোগেদি তেওঁলোকে পৰিপূৰক খাদ্য যোগান ধৰাৰ উপৰিও তেওঁলোকে কেনেকুৱা ধৰণে খাদ্য খুৱাব লাগিব, কি খুৱাব লাগিব, সেই গোটেইখিনি কথা তেওঁলোকে সময়ে সময়ে পৰামৰ্শ দি থাকে। তাৰোপৰি আমাৰ আশা বাইদেউগৰাকী আছে, আশা বাইদেউগৰাকীয়ে ঘৰলৈ গৈ পেলাই তেওঁলোকে শিশুটিৰ গোটেইখিনি স্বাস্থ্য পৰীক্ষা কৰাৰ উপৰিও খোৱা বোৱাৰ পৰামৰ্শখিনি কেনেকুৱা ধৰণে দিব লাগে, কেনেকুৱা ধৰণে শিশুটিৰ যত্ন ল'ব লাগে, খাদ্যৰ ক্ষেত্ৰতে হওক বা অন্য ক্ষেত্ৰতেই হওক, সেই গোটেইখিনি পৰামৰ্শ তেওঁলোকে সময়ে সময়ে গৈ পেলাই শিশুটিক দি থাকেগৈ। গতিকে মই ভাবোঁ আশা কৰ্মী আৰু অংগনবাদী এই দুয়োগৰাকীৰে পৰিয়ালৰ বাদ দিও এই সমাজৰ এই দুগৰাকীৰ যথেষ্ট এটা ডাঙৰ ভূমিকা থাকে শিশুটিৰ পুষ্টি সাধনৰ ক্ষেত্ৰত। তাৰোপৰি আমাৰ এতিয়া পৰিয়ালৰে মই ক'বলৈ গ'লে পৰিয়ালৰ এতিয়া আমাৰ আইতাকসকলে যথেষ্ট যিসকল আইতাক থাকে তেওঁলোকে আইতাক বা যিসকল ঘৰৰ ছিনিয়ৰ মানুহ, যিসকল বয়োজ্যেষ্ঠ মানুহ, তেওঁলোকেও যথেষ্টখিনি ভূমিকা পালন কৰা দেখা যায়। তেওঁলোকে নিজৰ অভিজ্ঞতাৰ পৰা তেওঁলোকৰ সেই শিশুটিক কেনেকুৱা ধৰণে পুষ্টি সাধন কৰিব লাগে, কি খুৱাব লাগে নেলাগে এইবিলাকৰ বিষয়ে ভালকৈ নিশ্চয় পৰামৰ্শ দিয়ে আৰু সেই পৰামৰ্শবিলাক মানি চলিলে তেওঁলোকে নিশ্চয় উপকৃত হ'ব। হয়, আমি শেষত আপোনাৰ পৰা জানিব বিচাৰিম এই 1000 দিন যেতিয়া এগৰাকী মহিলাৰ গৰ্ভত ভ্ৰূণটোৱে থিতাপি লয় তেতিয়াৰ পৰা সন্তানটো জন্ম হোৱাৰ পৰা আকৌ 2 বছৰলৈকে যি 1000 দিন, এই 1000 দিনৰ যি গুৰুত্ব, সেই গুৰুত্ব যদি আমাৰ অভিভাৱকসকলে, মাতৃগৰাকী, আমাৰ সমাজৰ বিশেষ ব্যক্তিসকলে যদি ভালদৰে দায়িত্ব পালন কৰে তেতিয়া শিশুটিৰ ভৱিষ্যতে গৈ জীৱনত কেনেধৰণৰ প্ৰভাৱ পৰিব সেই বিষয়ে অকণমান কৈ দিয়ক। চাওক, এতিয়া শিশুটিৰ বিকাশৰ ক্ষেত্ৰত পুষ্টিৰ এটা ডাঙৰ ভূমিকা আছে আৰু সেই ভূমিকাখিনি যদি পৰিয়াল বা আমাৰ সমাজৰ যিখিনি দায়িত্বশীল ব্যক্তি বা তেওঁলোকে যদি সঠিকভাৱে পালন কৰে তেতিয়াহ'লে সেই শিশুজন ভৱিষ্যতে এজন সুস্থ নাগৰিক হৈ পেলাই আমাৰ সমাজৰ নাগৰিকবিলাক যদি সুস্থ হয় তেতিয়াহে আমি সমাজখন সুস্থ আৰু সবল বুলি ক'ব পাৰিম। যদি শিশুসকলে যদি ৰোগীয়া হয় তেওঁলোকে এখন কেতিয়াও সুস্থ আৰু সবল সমাজ আমাক দিব নোৱাৰে। গতিকে মই আশা কৰিম যে এই যিসকল ব্যক্তি আছে সমাজৰ, তেওঁলোকে যদি তেওঁলোকৰ যিখিনি দায়িত্ব সেইখিনি যদি সুচাৰুৰূপে যদি পালন কৰে তেতিয়াহ'লে আমি ভৱিষ্যতত এজন আজিৰ শিশুসকলক আমি ভৱিষ্যতে এজন সুস্থ আৰু সবল নাগৰিক হিচাপে পাবলৈ নিশ্চয় সক্ষম হ'ম। বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। আমাৰ এটি শিশুৰ বাবে প্ৰথম যি 1000 দিন, সেই 1000 দিন কিয় গুৰুত্বপূৰ্ণ আৰু কিদৰে গুৰুত্ব ল'ব লাগে বা যত্ন ল'ব লাগে সেই বিষয়ে আপুনি জনালে। ইয়াতে কিবা আপোনাৰ বা আমি সুধিবলগীয়া কিবা থাকি গ'ল নেকি এই 1000 দিনৰ লগত জড়িত? যদি আছে আপুনি ক'ব পাৰিব। চাফ চিকুণতাখিনিতো মানি চলিবই লাগিব। দ্বিতীয়তে আৰু এটা কথা মই আপোনালোকক কৈ দিব বিচাৰোঁ, এইখিনিৰ ভিতৰতে ইমিউনাইজেশ্যন ইজ এ ভেৰি ইম্পৰ্টেণ্ট পাৰ্ট। আপোনাৰ শিশুটি খোৱা বোৱাটোতো যত্ন ল'বই, তাৰ উপৰি আৰু এটা কথা আছে যে কি যেতিয়া শিশুটি সময় অনুপাতে যিখিনি টীকাকৰণ কৰাব লাগে সেই টীকাকৰণখিনি যাতে তেওঁলোকক সময়ে সময়ে কৰাই থকা হয়, ঠিক আছে। আৰু লগতে মই আৰু চাফ চিকুণতাটো বৰ্তাই ৰখাটো অত্যন্ত জৰুৰী। চাফ চিকুণতাটো প্ৰতিটো ক্ষেত্ৰতে অকল খালি মই চাফ চিকুণতা মানে অকল খালি খোৱা বোৱাৰ ক্ষেত্ৰত বুলি কোৱা নাই, প্ৰতি ক্ষেত্ৰতে আমি চাফ চিকুণতাটো বৰ্তাই ৰখাটো অত্যন্ত জৰুৰী। চাফ চিকুণতাটো বজাই যদি ৰাখে তেতিয়াহ'লে শিশুটো নিশ্চয় নিৰোগী হৈ থাকিব আৰু স্বাস্থ্যৱান হৈ থাকিব। গতিকে এইখিনি যদি আমি মানি চলোঁ তেতিয়াহ'লে শিশুটি নিশ্চয় সুস্থ আৰু সবল হ'ব। বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু আকৌ লগ পাম, আমি এনেধৰণৰ গুৰুত্বপূৰ্ণ কথাসমূহ আমাৰ ৰাইজক জনাম তাৰে কামনা কৰিলোঁ আৰু আপোনাৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।
আপুনি মই আমি সকলোৱে নিজৰ ঘৰৰ শিশুটিক বয়সৰ মতে ওখ হোৱা ওজন বৃদ্ধি হোৱা বেমাৰ আজাৰৰ পৰা বাচি থকা লগতে বয়সৰ মতে মগজু বিকাশ হোৱাটো বিচাৰোঁ আৰু তাৰ বাবে শিশুটিক মাকৰ গৰ্ভৰ পৰা 2 বছৰ বয়সলৈকে বিশেষভাৱে যত্ন ল'ব লাগিব আৰু সেই মাকৰ গৰ্ভত থকা 9 মাহ অৰ্থাৎ 270 দিন আৰু জন্মৰ পৰা 2 বছৰলৈকে অৰ্থাৎ 730 দিনলৈকে মুঠ 1000 দিন শিশুটোৰ বৃদ্ধি আৰু বিকাশৰ বাবে বহুত গুৰুত্বপূৰ্ণ গতিকে আহক লং সংকল্প স্বাস্থ্যৰ সংকল্প আমি আমাৰ সন্তানক মাকৰ গৰ্ভৰ পৰাই যত্ন ল'ম গৰ্ভত থাকোঁতেই নিয়মীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰোৱাম সুষম আহাৰ যোগান ধৰিম আৰু এটা সুস্থ পৰিৱেশ প্ৰদান কৰিম আমি আমাৰ সন্তান চিকিৎসালয়ত জন্ম হোৱাৰ সুবিধা কৰিম সন্তান জন্মৰ 1 ঘণ্টাৰ ভিতৰত মাকৰ ডাঠ হালধীয়া গাখীৰ অৰ্থাৎ কলোষ্ট্ৰাম খুৱাম সন্তানক নিয়মীয়াকৈ সকলো ভেকচিন দিয়াম নিয়মীয়াকৈ সন্তানৰ বৃদ্ধি আৰু বিকাশৰ লক্ষণসমূহ পৰীক্ষা কৰি থাকিম আমি আমাৰ সন্তানক 6 মাহলৈকে কেৱল মাত্ৰ মাকৰ গাখীৰ খুৱাম সন্তান জন্মৰ 180 দিনৰ পিছৰ দিনটোৰ পৰা নিয়মীয়াকৈ মাকৰ গাখীৰ খুৱাই থকাৰ লগতে পৰিপূৰক আহাৰ খুৱাম সন্তানক 2 বছৰলৈকে মাকৰ গাখীৰ খুৱাই থাকিম আহক এই সংকল্প আখৰে আখৰে পালন কৰোঁ আৰু আমি আমাৰ সন্তানটোক এটা স্বাস্থ্যৱান জীৱন প্ৰদান কৰোঁ শ্ৰোতা বন্ধু এই আছিল আজিৰ স্বাস্থ্যৰ সংকল্প আজিৰ অনুষ্ঠান সজাই আনিলো শিশুৰ প্ৰথম 1000 দিনৰ গুৰুত্বৰ ওপৰত আৰু সেই বিষয়ত আমাক বহু কথা জনালে অসম চিকিৎসা মহাবিদ্যালয়ৰ এম.চ এইচ.চ গৱেষণা সহযোগী ঘনশ্যাম ৰাজকোঁৱৰে তেখেতক ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 FM তৰফৰ পৰা লগতে সমূহ শ্ৰোতাৰ তৰফৰ পৰা জনালো বহুত বহুত ধন্যবাদ আৰু এতিয়া আপুনি আমাক জনাব লাগে কেনে লাগিল আজিৰ অনুষ্ঠান জনাব পাৰে SMS কৰি নাইবা WhatsApp কৰি আমাৰ নম্বৰ একেটাই 9954489439 হয় 9954489439 ইউনিচেফ আৰু কমিউনিটি ৰেডিঅ' এছ'চিয়েশ্যনৰ সহযোগত ৰেডিঅ' ব্ৰহ্মপুত্ৰই আপোনালৈ সজাই অনা আজিৰ স্বাস্থ্যৰ সংকল্পৰ খণ্ডটো ইমানতে সামৰিছোঁ আপুনি শুনি থাকক ফুল ভলিউমত ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 FM আপোনাৰ আপোন ৰেডিঅ' নমস্কাৰ ল' আহক সংকল্প ল' আহক সংকল্প সুস্থ শৰীৰ গঢ়াৰ সংকল্প আহক লওঁ স্বাস্থ্যৰ সংকল্প